লংকা যিটো ডালমিয়াৰ লগত লংকা থলুৱা যিটো ট্ৰাক ড্ৰাইভাৰ মালিক আছে তেওঁলোকে গাড়ী চলাব নোৱাৰা হৈছে। আপোনালোকৰ মেমৰেণ্ডাম মালিকটো ক'ৰ পৰা ট্ৰাক এতিয়া বাহিৰৰ পৰা আনি সিহঁতে চলাই আছে মানে বাহিৰত মেঘালয়ৰ পৰা আনি চলাই আছে বুলি থলুৱাবিলাকে চলাব নোৱাৰিলে ছাৰ। এটা কাম কৰিব লাগে, কেতিয়াবা থলুৱাবিলাকে মালিক দুইটা পক্ষ বহি ৰেটটো ফিক্স কৰি ল'ব লাগে, তেতিয়া হৈ যাব। ৰেটৰে কাজিয়া হ'ব, বেলেগটো নহয়। আৰু মই চাই দিম। আমাৰ লোকেল এটা সমস্যা হৈছে ছাৰ, আমাৰ যিটো পৌৰসভা সেই পৌৰসভা এখন অস্থিৰ অৱস্থাত আছে, কোনো কাম কাজ নচলে। স্থিৰ কৰাই দিম বাবা। তোৰ কি নাম আছে? দে বাবা, কি অস্থিৰ হৈ আছে? ছাৰ আজি অনাস্থা আনিছে ইয়াতে সদায় অনাস্থা আস্থা চলিয়ে থাকে, বুজাই কিবা নহয় কিবা ঠিক দুজন মন্ত্ৰী এতিয়া লংকাত চলি আছে। আজি মই খবৰ ল'ম। বিগত 6 মাহৰ পৰা কিন্তু কাম কাজো বন্ধ হৈ আছে লংকাত। মই আজি খবৰ ল'ম। ডাঙৰ ইছ্যু ছাৰ, এইটো ৰাজনৈতিকভাৱে একদম মানে অৱস্থাই নাই। ঠিক, মই এতিয়াই খবৰ ল'ম। লংকাত নে হোজাই? গোটেই গছখিনি কালি কাটি পেলালে। গছ কাটিছে। কিহৰ গছ কাটিলে? মই এতিয়া এবাৰ খবৰ লৈ ল'ম, খবৰ লৈ আপোনালোকক আৰু ছাৰ এই অভাৰব্ৰিজখন লংকাৰ হোৱা নাই ছাৰ, বহুত এটা অসুবিধাৰ সৃষ্টি হৈছে। কামটো চলি আছে অলপমান, চব কাম মোটামুটি স্পীডত চলি আছে। লংকাৰ অভাৰব্ৰিজখন মই মনিটৰ কৰি আছো। সোনকালে কিবা কামবিলাকত প্ৰথমতে ভেজাল লাগি গ'লে লাগি যায়, আৰু যি ভাল স্মুথ চলে সি এবছৰতে হৈ যায়। কিন্তু এতিয়া লংকাৰখন হৈ যাব। লংকা যিটো ডালমিয়াৰ লগত লংকা থলুৱা যিটো ট্ৰাক ড্ৰাইভাৰ মালিক আছে তেওঁলোকে গাড়ী চলাব নোৱাৰা হৈছে। আপোনালোকৰ মেমৰেণ্ডাম মালিকটো ক'ৰ পৰা ট্ৰাক এতিয়া বাহিৰৰ পৰা আনি সিহঁতে চলাই আছে মানে বাহিৰত মেঘালয়ৰ পৰা আনি চলাই আছে বুলি থলুৱাবিলাকে চলাব নোৱাৰিলে ছাৰ। এটা কাম কৰিব লাগে, কেতিয়াবা থলুৱাবিলাকে মালিক দুইটা পক্ষ বহি ৰেটটো ফিক্স কৰি ল'ব লাগে, তেতিয়া হৈ যাব। ৰেটৰে কাজিয়া হ'ব, বেলেগটো নহয়। আৰু মই চাই দিম দিয়ক।